আমাৰ এখেতক দালি চাউল আনবা দিছিলোঁ আনাই নাই তালিকে নপনাও ৰ আজি ভাত চাত যেনকে খাই খাব বেছি হৈছে অলপমান কি বুকি বুকি যাই আছা এই নকপি দে আমাৰ ইয়াক দালি চাউল আনবা দিছিলোঁ আনাই নাই তালিকে হয় অঁ তই কি ভাত নবনা আজি নবনাও আজি যেনকে খাই খাব তই মূৰ্খ না কি তই দেখোন মূৰ্খামি কৰি আছা দেখোন তই যদি ভাত নবনা তেতিয়াহ'লে তই কি খাবি অঁ সেইটোও হয় এতিয়া কি কৰোঁ এতিয়া মই কি কৰোঁ ভাত বনাব লাগিব খাবা লাগলি মোৰ জোখৰ বনাম ৰা ভাত সেই বুলি বাই তই মোক মূৰ্খ বুলি ক'লি যি মই মূৰ্খ কোৱাটো বাদ দি তোহাৰ যি তাই আছে যি তাই দেখোন তোক দেখোন গোটেই গাঁওখনে অতি মূৰ্খ মূৰ্খ কৈ কিনে ঘূৰি থাকে হা মোক মূৰ্খ বুলি কৈছি তাইক আজি দি আছোঁ ৰ মই পঢ়ি আহিছি আজি তামাম লাগব বাপ্পেকে চাবা যাওঁ ৰ মই ঐ ক'ত মৰলি তই ঐ অলে তই কি হলে কি কাইজা কৰবা আহিছা মোৰ লগত কাইজা কৰিমে গোটেই গাঁওখন এৰি তই কি মোক মূৰ্খ বুলি কৈছা হে তোক মূৰ্খ বুলি নকয় কি ভাল বুলি কম নেকি তই মূৰ্খ কাৰণে মূৰ্খ বুলি কৈছো মোক মূৰ্খ বুলি ক'বাইছা তই খনছে জ্ঞানীয়ে তোক আজি মই অ বাই ইফালে আছো দেখাব লাগব দেখোন অ বাই তই আছোন কোন জ্ঞানী কোন মূৰ্খ তই বিচাৰ কৰি দিছো ন অ বাই তই কচোন তাই জ্ঞানী নে মই জ্ঞানী ক এটা কাম কৰচোন একডাল মম আৰু এটা মেচৰ কাটি লৈ আজা মই আনিছো ৰ এই জ্বলি থকা মমডালৰ ওপৰত যোনে হাত ৰাখব পাৰে সিয়ে জ্ঞানী মই নৰো দেই এইবিলাক মই নৰো তাই এনেও নৰে তাই যে মূৰ্খ মই পাৰিম ৰ মই জ্ঞানী ন বাই দেখছা প্ৰমাণ পালি মই জ্ঞানী নকাইকে মই জ্ঞানী বুলি হয় দে তই জ্ঞানী দেখছা দে মই এতিয়া যাওঁ দে হা মমডাল ল ও বাইদেউ এই হেৰি হে লটাৰী দিবা আহিছিলোঁ নালগে মোক হেপা এ লওক হে বাইদেউ নালগে যা এ টিভি ফ্ৰিজ ৱাশ্বিং মেচিন চব পাব বাইদেউ নালগে মোক এ 200 টকা দিলেই হ'ব নালগে এ বাইদেউ লওক হে একো নাই গ্লাহানত নাই এ বাইদেউ লওক না নালগে কোনিয়ে কি লটাৰী ও বাইদেউ হে কি জানে লটাৰী আনিছিলোঁ 200 টকা দিলেই হ'ল লটাৰী টিকেট কিবা নহয়তো কিবা পাবই কাটব না কি কাটিম কিবা পাওঁ না নাপাওঁ এনেও মোৰ কপালখন ফুটা হয় হে নাপালি পইচা ঘূৰাই দিম হে যাওক 200 টকা লৈ আহক কাটি দিওঁ টিকেট হয় নেকি ৰ আনি আছোঁ ৰ এইটো ল ঐ তই মূৰ্খ নেকি এই মিছা মিছি যে লটাৰী টিকট লৈ আছা কি দেখা নাপা নেকি লটাৰী টিকেট বুলি বস্তু পায় আৰু মোৰ মন মই যি লওঁ তোৰ কি মোৰ একো নাযায় তোৰ ভালৰ কাৰণে কৈ আছো কিবা বস্তু পা কিবা বস্তু নাপা মোক দিবি নেকি কিবা আৰু গম পাওঁ দে তোমাৰ কিমান ভাল চিন্তা কৰা হে বাইদেউ সেইগিলা বাদ দিয়ক হে ঘূৰি দিয়ক কি খুইবা লাগে এতে ঘূৰি দিয়ক টিকেটখনত এনকে হে বাইদেউ বাল্টিং মালাক দেখোন বাল্টিং দেখছা 200 টকাত বাল্টিং পাইছোঁ দে বাল্টিংটো আনি দি আছোঁ গাড়ীৰ পৰা ৰ কি কৰবি এখিনি সৰু বাল্টিংটো দি তোৰ কি হৈছে সৰু একবাৰ ডাঙৰ হওক এনে বাল্টিং মোৰ ঘৰত বহুত আছে মোৰ তাতে আছে মই মুঠপা কাৰণে এৰি লৈছোঁ ঐ ৰচোন ৰ তক এটা কথা ক তই যে নাংমেণ্টি বাল্টিংটো 200 টকা দি ললি তই লাভ হ'ল না লোকচান হ'ল কচোন ক তই মূৰ্খ নেকি হা বাইদেউ যাওঁ ৰচোন ধৰ তই মোক সঁচাকৈ মূৰ্খ বনালি নেকি বাইদেউ সেইটোৱে আমাৰ বেপাৰ কিয়ে কঁঠাল আনছা এইটোচোন পকাই নাই আঞ্জা মানে খাম আকৌ এইটো কিমানত আনলি পিছে এতিয়া 100 টকা লৈছো 100 টকা মোক মূৰ্খ বুলি ক'বা নিজেতো মূৰ্খ হৈ আহিলি ইটো কঁঠালত 100 টকা হ'ব দে মই মূৰ্খ তই চালো বাইদেউ কঁঠাল ল'ব কঁঠাল কিমানে কঁঠালত চাও এই চাও নাই মেগীও নাই কঁঠাল আছে লাগে যদি লওঁ এটাত 50 টকাকে মই সেই চাও কথা নাই দেখো কঁঠাল একদম তাজা কঁঠাল এইয়া কিমান পিছে এইটো 50 টকা এইটো কঁঠালত 50 টকা মোক মূৰ্খ পাইছে তাইৰ দৰে 20 টকা দিম 20 টকা নব 30 টকা লৈ ল'ব পাৰবি 30 টকা তাইতো 100 টকাত নিছি মইনো 30 টকাত নিলে কিনো হ'ব লৈ ল
দে দি ল অ বাইদেউ কমতে দিছো গোটেই বস্তাটো লওক মোক মূৰ্খ পাইছা নেকি তই হা গোটেইকেইটা নিজি মই পচাই পেলাম দে যদি 3টা দি অ বাইদেউ 3টা লওক মোক মূৰ্খ পাইছা নেকি কঁঠালটো মই লৈ পেলাই মই হাতত আঠা লগাম বল ঘৰলৈকে বল দিয়ক বল পইচা পালি না তই 3টা কঁঠালকে 90 টকা দিছো অ বাইদেউ কঁঠাল লাগব এটাই ক'ত কঁঠাল ল'ব তাই 100 টকা দি কিনি আনছি তাই নলৈ যা নলয় তই মোক কৈছি নহয় মই মূৰ্খ বুলি মই মূৰ্খ না তই মূৰ্খ মই 90 টকাত 3টা আনছো 3টা আৰু তই 100 টকাত এটা আনছা তই আৰু কি আইছা মূৰ্খ আজিৰ যুগতো ইমান মূৰ্খ আছে না পৃথিৱীত শুন মই কোনো 100 টকা দি কঁঠাল কিনি আনা নাই আমাৰচোন বাৰীৰ পিছত খালে কঁঠাল লাগি আছিল তাৰ পৰাই লৈ আহিছোঁ তোৰ লগত মই ধেমালিহে কৰিছোঁ এতিয়া কচোন তই মূৰ্খ না মই মূৰ্খ মই ভাবাই নাছিলোচোন আমাৰ বাৰীত কঁঠাল লাগব বুলি তথাপিও